নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ইজি লাৰ্ণ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যদিহে চেনেলটিত আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনবোৰ পাই থাকিবৰ কাৰণে ঘণ্টাটো বজাই দিব। আজিৰ পাঠ নেৰেশ্যন। আজিৰ পাঠত আমি আলোচনা কৰিম নেৰেশ্যন বা উক্তি বিষয়ে। আহকচোন তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানো আহক নেৰেশ্যন বা উক্তি মানে কি। নেৰেশ্যন মানে হ'ল কোনো ব্যক্তিৰ বক্তব্য বা বচন। নেৰেশ্যনক স্পীচ বুলিও কোৱা হয়। কোনো ব্যক্তিৰ বক্তব্য বা উক্তি আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। নেৰেশ্যন বা স্পীচক দুই ভাগত ভাগ কৰা হয়। সেইবোৰ হ'ল ডাইৰেক্ট নেৰেশ্যন বা প্ৰত্যক্ষ উক্তি আৰু ইনডাইৰেক্ট নেৰেশ্যন বা পৰোক্ষ উক্তি। প্ৰথমে আমি জানো আহক ডাইৰেক্ট নেৰেশ্যন বা প্ৰত্যক্ষ উক্তি কাক বোলে। যেতিয়া আমি কোৱা কথা হুবহু তেনেদৰে প্ৰকাশ কৰা হয় তেতিয়া তাক ডাইৰেক্ট নেৰেশ্যন বা প্ৰত্যক্ষ উক্তি বোলা হয়। অৰ্থাৎ ডাইৰেক্ট নেৰেশ্যনত আমি কোৱা কথাখিনি একে নিচিনাকৈ প্ৰকাশ কৰা হ'ব। এইবাৰ আমি ইনডাইৰেক্ট নেৰেশ্যন বা পৰোক্ষ উক্তি কাক বোলে তাক জানো আহক। আমি কোৱা কথাখিনিৰ অৰ্থৰ কোনো পৰিৱৰ্তন নকৰাকৈ আনৰ ভাষাত প্ৰকাশ কৰিলে তাক ইনডাইৰেক্ট নেৰেশ্যন বোলে। ইনডাইৰেক্ট নেৰেশ্যনত আমি কোৱা কথাখিনিৰ অৰ্থৰ কোনো পৰিৱৰ্তন নকৰাকৈ আনৰ ভাষাত প্ৰকাশ কৰা হয়। ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰিবলগীয়া যিকোনো স্পীচত দুটাকৈ ক্ল'জ থাকে। ইয়াৰে যিটো ক্ল'জে ৰিপৰ্ট কৰে অৰ্থাৎ জনাই দিয়ে তাক ৰিপৰ্টিং ক্ল'জ বোলে। হি ছেইড আই উইল কাম, এই বাক্যটোত হি ছেইডখিনি হৈছে ৰিপৰ্টিং ক্ল'জ। আনহাতে ৰিপৰ্টিং ক্ল'জে যি ৰিপৰ্ট কৰে তাক ৰিপৰ্টেড ক্ল'জ বোলে। যেনে হি ছেইড আই উইল কাম, ইয়াত আই উইল কাম পিছৰ অংশখিনি হৈছে ৰিপৰ্টেড ক্ল'জ। ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰাৰ কিছুমান নিয়ম আছে, আমি সেইসমূহ চাই লওঁ আহক। প্ৰথম নিয়ম অনুসৰি ডাইৰেক্ট নেৰেশ্যনত বক্তাৰ কথাখিনি ইনভাৰ্টেড কমাৰ ভিতৰত লিখিব লাগে। যেনে হি ছেইড আই উইল কাম, ইয়াত আই উইল কামখিনি হৈছে বক্তাৰ কথা, সেইখিনি ইনভাৰ্টেড কমাৰ ভিতৰত দিয়া আছে। দ্বিতীয় নিয়ম অনুসৰি যিটো ভাৰ্বে ডাইৰেক্ট স্পীচটো আৰম্ভ কৰে তাক ৰিপৰ্টিং ভাৰ্ব বোলে। ইয়াতে ছেইডটো হৈছে ৰিপৰ্টিং ভাৰ্ব। 3 নম্বৰ নিয়ম অনুসৰি ৰিপৰ্টিং ভাৰ্বৰ পাছত ইনভাৰ্টেড কমাৰ আগতে এটা কমা চিন বহে। আৰু 4 নম্বৰ নিয়ম অনুসৰি ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে এই কমা চিনটো উঠি যায় আৰু তাৰ ঠাইত ডেট বা অন্য সংগতি থকা কনজাংশ্যন বহে। এইখিনি হ'ল সাধাৰণ নিয়ম, আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। তাৰপিছত আহোঁ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে তলত দিয়া অংশকেইটাৰ পৰিৱৰ্তন হয়। সেইকেইটা হ'ল প্ৰনাউন, টেন্স, টাইম এক্সপ্ৰেশ্যন আৰু প্লেচ এক্সপ্ৰেশ্যন। ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে এই 4টা ভাগ সলনি হয়, গতিকে এই 4টা ভাগৰ ওপৰত আপোনালোকে মন দিব লাগিব। প্ৰথমে আমি চাওঁ আহক ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট কৰোঁতে প্ৰনাউনৰনো কেনেকৈ সলনি হয়। তালিকাখনলৈ মন কৰিলে আপোনালোকে দেখা পাব যে ডাইৰেক্ট নেৰেশ্যন আই থাকিলে ইনডাইৰেক্ট নেৰেশ্যন হি বা চি হ'ব। ঠিক তেনেকৈ মি থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত হিম বা হাৰ হ'ব। মাই থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত হিজ বা হাৰ হ'ব। ঠিক তেনেকৈ ডাইৰেক্টত উই থাকিলে ইনডাইৰেক্টত হ'ব দে, আছ থাকিলে হ'ব দেম, আৱাৰ থাকিলে হ'ব দেয়াৰ, দিছ থাকিলে হ'ব ডেট আৰু দিছ থাকিলে হ'ব দ'জ। এইবাৰ আমি টেন্সৰ কেনেকৈ পৰিৱৰ্তন হয় তাক চাওঁ আহক। ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকিলে ৰিপৰ্টেড স্পীচৰ ভাৰ্বটোৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। এই বাক্যটোলৈ চালে আপোনালোকে বুজি পাব হি ছেইজ আই উইল কাম, এই বাক্যটোত ছেইজটো হৈছে ৰিপৰ্টিং ভাৰ্ব। ছেইজটো যিহেতু প্ৰেজেণ্ট টেন্সত আছে সেইবাবে ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো অৰ্থাৎ আই উইল কামখিনি টেন্সৰ কোনো পৰিৱৰ্তন নহয়। আনহাতে দ্বিতীয় নিয়মতে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলে ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো পাষ্ট টেন্সত হয়। অৰ্থাৎ আপোনালোকে বুজি পালে যে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেতিয়াহ'লেহে ৰিপৰ্টেড স্পীচৰ ভাৰ্বটোৰো টেন্সৰ পৰিৱৰ্তন হ'ব, অৰ্থাৎ পাষ্ট টেন্সতে হ'ব। ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে টেন্সৰ
পৰিৱৰ্তনসমূহ হ'ব এনেধৰণৰ ডাইৰেক্ট নেৰেশ্যনত চিম্পল প্ৰেজেণ্টত থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত হ'ব চিম্পল পাষ্ট প্ৰেজেণ্ট কণ্টিনিউৱাছত থাকিলে হ'ব পাষ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্টত থাকিলে হ'ব পাষ্ট পাৰফেক্ট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ থাকিলে হ'ব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ ঠিক তেনেকৈ চিম্পল পাষ্ট থাকিলে হ'ব পাষ্ট পাৰফেক্ট পাষ্ট কণ্টিনিউৱাছ থাকিলে হ'ব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ চেল থাকিলে হ'ব শুড বা উড উইল থাকিলে হ'ব উড কেন থাকিলে কুড হ'ব মে থাকিলে মাইট হ'ব এই তালিকাখন আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব আন এটা নিয়ম অনুসৰি কোনো চিৰন্তন সত্য বা অভ্যাগত বাক্যৰ ক্ষেত্ৰত ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলেও ৰিপৰ্টেড স্পীচৰ কোনো পৰিৱৰ্তন নহয় উদাহৰণলৈ চালে আমি দেখিম সি ছেইড মেন ইজ মৰ্টেল তাই কৈছিল মানুহ মৰণশীল ইনডাইৰেক্ট নেৰেশ্যনত হ'ব সি ছেইড ডেট মেন ইজ মৰ্টেল গতিকে ইয়াত যিহেতু চিৰন্তন সত্য বাক্য সেইবাবে ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন হোৱা নাই এইবাৰ আহোঁ আমি শেষৰ দুটা ষ্টেপ অৰ্থাৎ টাইম এক্সপ্ৰেছন আৰু প্লেচ এক্সপ্ৰেছনৰ বিষয়ে জানিবৰ বাবে আমি তালিকাখনলৈ চালে দেখিম ডাইৰেক্ট নেৰেশ্যনত নাও থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত হ'ব দেন টুডে থাকিলে হ'ব ডেট ডে টুমৰো থাকিলে হ'ব দ্য নেক্সট ডে য়েষ্টাৰডে থাকিলে হ'ব দ্য প্ৰিভিয়াছ ডে নাইবা দ্য ডে বিফ'ৰ লাষ্ট নাইট থাকিলে হ'ব দ্য প্ৰিভিয়াছ নাইট নেক্সট ডে থাকিলে হ'ব দ্য ফলোয়িং ডে হিয়াৰ থাকিলে হ'ব ডিয়াৰ এগো থাকিলে হ'ব বিফ'ৰ দিছ থাকিলে হ'ব ডেট নেক্সট উইক থাকিলে হ'ব দ্য ফলোয়িং উইক দিছ থাকিলে হ'ব দ'জ কাম থাকিলে হ'ব গ' ইট থাকিলে হ'ব ডেট বেছিক নিয়মসমূহ শিকাৰ পিছত অহা পাঠত আমি ইয়াৰ ব্যৱহাৰসমূহৰ বিষয়ে ভালদৰে বুজিবলৈ চেষ্টা কৰিম অহা পাঠত আপোনালোকে এছাৰটিভ চেণ্টেন্সৰ লগতে ইণ্টাৰগেটিভ চেণ্টেন্সৰ নেৰেশ্যনৰ প্ৰকাৰ তথা ব্যৱহাৰসমূহৰ বিষয়ে জানিব পাৰিব আশা কৰিছোঁ আজিৰ আলোচনাৰ পৰা আপোনালোক উপকৃত হৈছে চেনেলটো চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ